हेलो व्यूअर्स वेलकम बैक माय चैनल। तो आज আমি কথা পাতিম কেনেকৈ আপোনালোকে ৰেশন কাৰ্ড এপ্লাই কৰিব পাৰে। যদিহে আপুনি দুখীয়া পৰিয়ালৰ হয় আৰু যদি আপোনাৰ নাম কোনো ধৰণৰ ৰেশন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই তেনেহলে আপুনি ৰেশন কাৰ্ড এপ্লাই কৰিব পাৰে। তো আপুনি কি ডকুমেন্ট লাগিব ৰেশন কাৰ্ড এপ্লাই কৰিবলৈ, আপুনি ক'ত যাব লাগিব, কি বস্তু লাগিব, ক'ত ফৰ্ম পাব, আমি সমগ্ৰ কথা এইটো ভিডিঅ'ৰ মাধ্যমেৰে জনাই দিম। আৰু ফৰ্মটো কেনেকৈ ফিল আপ কৰিব এইখিনি বস্তু মই আজি এইটো ভিডিঅ'ৰ যোগেদি দেখাই দিম। ফৰ্মটো ফিল আপ কৰিব লাগিব এইখিনি দেখাই দিওঁ। এতিয়া আমি ক'ব খোজো কোনবোৰ মানুহে এইটো ৰেশন কাৰ্ডত ফৰ্ম ফিল আপ কৰিব নোৱাৰিব বা অন্তৰ্ভুক্ত হ'ব নোৱাৰিব। প্ৰথম কথা হ'ল যিসকলৰ আগতে অন্য এটা ৰেশন কাৰ্ডত নাম আছে আৰু পৰিয়ালটো দুটা ভাগ হৈছে, এতিয়া নতুনকৈ ৰেশন কাৰ্ড বনাব বিচাৰি আছে, এইবোৰ মানুহে নাপাব। তাৰপিছত MP, MLA, ex-MLA এইবিলাক মানুহে নাপাব। তাৰপিছত গভৰ্ণমেণ্ট চাৰ্ভেণ্ট চৰকাৰী চাকৰি কৰা মানুহে নাপাব। যিসকলৰ 4 চকা বাহন আছে সেইবিলাকে নাপাব। ইয়াৰ পিছত ডাঙৰ বিজনেছ বা এণ্টাৰপ্ৰাইজ আছে সেইসকলে নাপাব। ইয়াৰ পিছত ডক্টৰ, ইঞ্জিনিয়াৰ, চাৰ্টাৰ একাউণ্টেণ্ট, বেংক অফিচিয়েল, লয়াৰ আদিবোৰে নাপাব। ইয়াৰ পিছত গভৰ্ণমেণ্ট যিসকলে কাম কৰে সেইবিলাক নাপাব। স্কুলৰ টিচাৰ এইবিলাকে নাপাব। এইবোৰ মানুহে নাপাব। আৰু বহুত কেইটা আছে, মই সম্পূৰ্ণ বস্তুটো দেখাই দি আছোঁ, আপোনালোকে চাই ল'ব। ৰেশন কাৰ্ড এপ্লাই বা ফৰ্ম ফিল আপ কৰাৰ সময়ত কি ডকুমেন্ট লাগিব। প্ৰথমতে আপোনাৰ এই ফৰ্মটো ভালকৈ ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপোনালোকৰ প্ৰত্যেকজন ফ্যামিলিৰ সদস্যৰ আধাৰ কাৰ্ড লাগিব। ইয়াৰ পিছত কাষ্ট সাৰ্টিফিকেট থাকিলে কাষ্ট সাৰ্টিফিকেট লাগিব। যদি ডিজেবিলিটি হ্যান্ডিক্যাপ্ট হয় তেনেহলে ডিজেবিলিটি সাৰ্টিফিকেট লাগিব। ইয়াৰ পিছত ইনকাম সাৰ্টিফিকেট লাগিব, ফ্যামিলি ইনকাম সাৰ্টিফিকেট যেটো এনুৱেল ইনকাম সাৰ্কেলৰ পৰা দিয়ে সেইটো লাগিব। ইয়াৰ পিছত কপি অফ বাৰ্থ সাৰ্টিফিকেট, যদি মাইনৰ হয় 10 বছৰৰ তলত হয় সেইটোৰ বাৰ্থ সাৰ্টিফিকেট লাগিব। তাৰ পিছত ভোটাৰ লিষ্ট লাগিব বা ভোটাৰ ৰিসেন্ট যেটো লিষ্ট আছে সেইটো লাগিব। ইয়াৰ পিছত কপি অফ টেক্স পে ল্যান্ড ৰেভিনিউ ৰিসিপ্ট, আৰু যদি আপোনালোকে খাজনা এতিয়ালৈকে কোনোবাই দিয়া নাই মাটিৰ খাজনা সেইটো দি কমপ্লিট কৰি আপোনালোকৰ খাজনা ৰচিদটো গাঁঠি দিব লাগিব। আৰু উল্লেখনীয় কথা হ'ল 2011 চনত সেন্সাছত দিয়া যেটো সেন্সাস কাগজ বা কাৰ্ডটো দিছে এইটো কাগজটো কিন্তু লগতে গাঁঠি দিব লাগিব। এইখিনি হ'ল মূল ডকুমেন্ট। যেহেতু ভিডিও দীঘলীয়া হ'ল সেইবাবে আমি নেক্সট ভিডিওত কেনেকৈ ৰেশন কাৰ্ডৰ ফৰ্মটো ফিল আপ কৰিব লাগিব সম্পূৰ্ণ আমি দেখাই দিম, আৰু আমি কেনেকৈ ক'ত ফৰ্ম পাম সেইখিনি বস্তু আমি জনাই দিম। নেক্সট ভিডিওৰ বাবে অপেক্ষা কৰক আৰু এইখিনি সময় চাই থকাৰ বাবে ধন্যবাদ।